নমস্কাৰ যোৱাকালি মই যিটো ভিডিঅ' দিছিলোঁ আৰু যিটো আপডেট দিছিলোঁ তাত মোক কৈছে যে দাদা ইয়াত অসম আৰক্ষী মানে নিযুক্তিৰ ওপৰত একো কথাই নাইচোন বা একো নকলেইচোন এইটোতো হোমগাৰ্ডৰ ওপৰতহে কৈছে বা চিভিল ডিফেন্স বা তেনেকৈ VDP ওপৰতহে কৈছে কথাখিনি মোক তেনেকৈ বহুতজনে কৈছে তো আপোনালোকক এটা কথা জনাই দিওঁ যে যোৱাকালি যিখন মিটিং অনুষ্ঠিত হৈছিলে CM ছাৰৰ অধ্যক্ষতাত আৰু সেই মিটিংখনত অসম আৰক্ষী শিক্ষক বিষয়াসকল উপস্থিত আছিল DGP আৰু ADGP হৰমিত সিং ছাৰ লগতে গুৱাহাটীৰ কমিশনাৰেট পাৰ্থসাৰথী মহন্ত ছাৰ লগতে অসমৰ গৃহ বিভাগৰ যিসকল সচিব আছিল তেওঁলোকো উপস্থিত আছিল চ' সেই যোৱাকালি মিটিংখন একচুৱেলি আছিলে হোমগাৰ্ড চিভিল ডিফেন্স আৰু VDP ওপৰতহে আছিলে যে তেওঁলোকৰ খালী পদ কিমান আছে বা তেওঁলোকৰ সেই ধৰি লওক হোমগাৰ্ডৰ আজিৰ তাৰিখত কিমান মানুহ আছে আজিৰ তাৰিখত হোমগাৰ্ডৰ মই যিমানখিনি জানো যে ২৭,০০০ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱান আছে আৰু তেওঁলোকে ক'ত ডিউটি কৰি আছে তেওঁলোকৰ এতিয়া বৰ্তমান পোষ্টিং ক'ত আছে সেই ধৰি লওক তেওঁলোক কিছুমান থানাৰ আণ্ডাৰ ডিউটি কৰি আছে থানাৰ আণ্ডাৰ লগতে কিছুমান আছে তোমাৰ ONGCৰ লগত ডিউটি কৰি আছে ONGC চিকিউৰিটি হিচাপে আৰু কিছুমান আছে অসমৰ যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে তাতো তেওঁলোকে কৰ্মৰত হৈ আছে চ' টোটেলি ক'ত তেওঁলোক নিয়োগ হৈ আছে বা কিমান জোৱান আছে গৃহৰক্ষী জোৱান হোমগাৰ্ডটোত সেই টোটেল সেয়াৰ ওপৰতে ডিছকাছ হৈছে একচুৱেলি এইটো কথা হয় যে তাত কোনো অসম আৰক্ষীৰ ABUB কাটঅফ লিষ্ট বা তাত ৰিটেন এক্সামৰ ওপৰত এইটো আলোচনা হোৱা নাই সেইটো সঁচা কথা কিন্তু মানুহকেইজন যিহেতু একেকেইজনেই হয় আৰু তাত সেই SLP চেয়াৰমেনৰ পৰা SLPRBৰ যিকেইজন কমিটিৰ মানুহ সেই একেকেইজনে থকাৰ কাৰণে কথাখিনি একেখিনি আৰু তাতে এই বিষয়বোৰ উত্থাপন হৈছে যে অসম আৰক্ষী CM ছাৰে নিশ্চয় সুধিব পাৰে যে তাত আপোনালোকৰ অসম আৰক্ষী কি পৰ্যায়ত আছে চ' তাত DGP ছাৰে ৰিপ্লাই দিব আমুক হৈ আছে তেওঁলোকৰ কামাণ্ডো ইণ্টাৰভিউ 22 তাৰিখে শেষ হ'ব 22 জানুৱাৰী তাৰপিছতে SI ৰিটেন হৈ গ'ল এতিয়া ড্ৰাইভাৰ স্কিল টেষ্ট হ'ব বা তাৰপিছতে ABUBৰ যি বা AP আৰু ড্ৰাইভাৰ তেওঁলোকৰ ৰিটেন টেষ্ট হ'ব তো এইখিনি কথা নিশ্চয় তাত আলোচনা হৈছিলে তো সেইকাৰণে মোক কালি কৈছিলে যে দাদা ইয়াততো কোনো উল্লেখ নাই যে ABUB কাটঅফ লিষ্ট বা আচলতে কথাখিনি ঠিক তেনেকুৱাহে হয় আপোনালোকৰ যোৱাকালি মিটিংখন মানুহখিনি একেখিনিয়ে কিন্তু বিষয়কেইটা অলপ সুকীয়াকৈ আছে তাত স্পেচিয়েলি দুখন মিটিং হৈছিলে কিন্তু একেটা একেখিনি মানুহৰ অধীনতে দুখন মিটিং অনুষ্ঠিত হৈছিলে এখন মিটিং হৈছে গাঁওৰক্ষী বাহিনীৰ 30% এতিয়া মহিলাক অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ হৈছে যোৱাকালি আপোনালোকে নিশ্চয় ফেচবুকত দেখিছে যে নিউজৰ ছেটেলাইট চেনেলবিলাক বা নিউজ পৰ্টেলবিলাকত দেখিছে যে তাত লিখিছে 30% মহিলাৰ VDP পাৰ্টিৰ অন্তৰ্ভুক্তি আৰু লগতে তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আপোনালোকে সকলোৱে জানে যে এখন থানাৰ আণ্ডাৰত কিমানকেইখন গাঁও থাকে প্ৰায় 30-40-50খন গাঁও থাকে তাত তেওঁলোকৰ প্ৰত্যেকখন গাঁৱতে একোটাকৈ স্বেচ্ছাচাৰী সংগঠন যি VDP পাৰ্টি আছে ভিলেজ ডিফেন্স পাৰ্টি তাত তেওঁলোকৰ আছে তো তেওঁলোকৰ সুবিধা অসুবিধাবোৰ তেওঁলোকৰ কি পৰ্যায়ত আজিৰ তাৰিখত আছে গোটেই বিষয়বোৰ পৰ্যালোচনা কৰিছে CM ছাৰে কালি আৰু লগতে VDP পাৰ্টিৰ যি বস্তুটো কি হয় তাত এটা 1% এটা ৰিজাৰ্ভেশ্যন থাকে অসম চৰকাৰৰ যিকোনো চাকৰিতে স্পেচিয়েলি পুলিচ বেটেলিয়নবিলাকত ৰিজাৰ্ভেশ্যনটো বেছি দিয়া হয় চ' তাতে আপোনালোকৰ এইটো কথাও তাত আলোচনা হৈছে আৰু যোৱাকালি মিটিংখনৰ একচুৱেলি যি দুইখন মিটিং আছে দুইখন মিটিঙৰ মানুহকেইজন একেকেইজনে হয় কিন্তু মিটিংখনে বেলেগ হয় আৰু তাতে যোৱাকালিৰ আলোচনাটো সম্পূৰ্ণ হৈছে তাত স্পেচিয়েলি বেছি ভাল হৈছে কি এটাই কথা উল্লেখ কৰিব পাৰি যোৱাকালি তাত আপোনালোকৰ তাত উল্লেখ কৰিছে যে গৃহ বিভাগ আৰু আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয় এতিয়া আপোনালোকে আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়া যিকেইজন মানুহ আছে DGP ছাৰ বা ADGP ছাৰ কমিশনাৰ ছাৰ তো সেইকেইজন মানুহে SLPRBৰ চেয়াৰমেনৰ মানুহ হয় তো গোটেই কথাখিনি সামৰি লৈছে তো মোক বহুতে কালি এইটো কথা সুধিছে যে আচলতে আৰু লগতে আৰু এটা কথা সুধিছে যে দাদা ফৰেষ্ট ডিপাৰ্টমেণ্টটো আহিব নেকি মোক বহুতে এইটো কথা সুধিছে তো মই আপোনালোকক জনাওঁ যোৱাকালি তাত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কোনো আলোচনা হোৱা নাই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্টৰ আহিব নাহিব সেইখিনি নহয় সেইখিনি কালি যোৱাকালি পুলিচৰ লগতে আলোচনা আছে কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নামটো এইকাৰণে আহিছে বন বিভাগ বুলি তাত বন বিভাগত অসমৰ গৃহৰক্ষী যিসকল জোৱান আছে হোমগাৰ্ডসকল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত তেওঁলোকে ডিউটি কৰি আছে মই কৈছোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোমগাৰ্ড আছে মানাহত আছে ডিব্ৰু চৈখোৱাত আছে তো তাত কিমান মানুহৰ নিয়োগ হৈ আছে তো সেইখিনিহে তথ্য বিচাৰিছে CM ছাৰে তো সেই কথাখিনি ঠিক তেনেকুৱা হয় তাত আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যে নতুন নিযুক্তিৰ কথা উল্লেখ আছে বুলি তেনেকুৱা কথা নহয় বহুতে কৈছে মোক আৰু কিছুমান ইউটিউবৰ চেনেলটো দেখিছোঁ মই চ' তেনেকুৱা কথা নহয় আচলতে তাত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তাত কোনো কথাই উল্লেখ নাই আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত হোমগাৰ্ডসকলে ডিউটি কৰি আছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত কিমান হোমগাৰ্ডে ডিউটি কৰিছে সেইখিনি কথাহে CM ছাৰে বিচাৰিছে লগতে আৰু এটা কথা লিখা আছে তাত এইটো চাহ বাগিচাৰ কথা লিখা আছে আপোনালোকে জানে যে চাহ বাগিচাৰ কিছুমান ডাঙৰ কোম্পানীবিলাকত হোমগাৰ্ডে ডিউটি কৰি আছে তেওঁলোকৰ কথাও উল্লেখ কৰিছে চ' কথাখিনি ঠিক তেনেকুৱা ধৰণৰ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে নিশ্চয় বুজি পাইছে আৰু এটা কথা কওঁ আপোনালোকক যিমানে যি নহওক লাগিলে
খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ কাট অফ লিষ্ট আহিব মই এইটো কথা আপোনালোকক নিশ্চিত কৰিছোঁ গতিকে আপোনালোকে সময় নাপাব আৰু কিছুমানে মোক কয় দাদা মোৰ পঢ়িবলৈ সময় পোৱা নাই ইটো থাকি গৈছে বুলি গতিকে এইটো আপোনালোক ভুল নকৰিব আপোনালোকে পঢ়াতে মনোযোগ দিয়ক কাট অফ লিষ্টটো পিছত হ'ব আগলৈ পঢ়াত মনোযোগ দিয়ক আৰু যাৰ কোৱালিফাইড মাৰ্কছ আছে তাৰ নাম আহিব কোনো চিন্তাই নাই কিন্তু যাৰ অলপ দুধুমুধু আছে তেওঁলোকে অলপ ডাউট আছে চ' ডাউটৰ যিয়ে নহওক যি হয় ভালেই হ'ব আৰু যি হৈছে ভালেই হ'ব তাকে কামনা কৰক আৰু তাকে আমিও কামনা কৰিছোঁ সকলোৱে ভাল হওক ধন্যবাদ